নমস্কাৰ আপোনালোকে চাই আছে জিবিএন আসাম ইউটিউব চেনেল আৰু এটা ইম্পৰ্টেণ্ট আপডেট দিব বিচাৰিছোঁ আপোনালোকক সকলোকে যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে তিনিটা পৰ্যায়ত তাৰ লগত জড়িত এটা ইম্পৰ্টেণ্ট আপডেট আপোনালোকে গমেই পায় এলপিইউপিৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰ লগতে গ্ৰেজুৱেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু তাৰ মাজতে আপোনালোকে নিশ্চয় গমেই পায় যে পোষ্ট গ্ৰেজুৱেটৰ যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু তাৰ প্ৰভিজনেল মেৰিট লিষ্টসমূহ ওলাই আছে কিন্তু এতিয়ালৈকে এলপিইউপি আৰু গ্ৰেজুৱেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰভিজনেল মেৰিট লিষ্টসমূহ ওলোৱা নাই এলপিইউপিৰ প্ৰভিজনেল মেৰিট লিষ্টৰ কোনো ধৰণৰ খবৰ এতিয়ালৈকে পোৱা নাই বহুতে আমালৈ মেছেজ কৰি আছে যে কেতিয়া প্ৰভিজনেল মেৰিট লিষ্ট ওলাব কিন্তু অতি সোনকালে তাৰো খবৰ পাম কিন্তু আপোনালোকক মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ গ্ৰেজুৱেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰভিজনেল মেৰিট লিষ্ট সম্পৰ্কে কিছু খবৰ আহিছে সেইখিনি খবৰ আপোনালোকক মই জনাব বিচাৰিছোঁ গ্ৰেজুৱেট শিক্ষকৰ যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে 6296টা পদত আৰু তাৰ প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট অতি সোনকালে পাব্লিছ হ'বলৈ গৈ আছে এতিয়া কি হৈছে প্ৰসেসটো আপোনালোকক মই জনাই দিছো এতিয়া ডিস্ট্ৰিক্টৰ ফালৰ পৰা সাবমিশন সমূহ চলি আছে আপোনালোকে অৰ্থাৎ যিসকলে অনলাইন এপ্লাই কৰিছিলে সেই ক্যান্ডিডেট সকলৰ ডাটা সাবমিশনৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া চলি আছে প্ৰত্যেকখন জিলাৰে আইএস অফিচৰ পৰা ডিৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশনলৈ সাবমিশনৰ প্ৰক্ৰিয়া চলি আছে আৰু এই কামখিনি যদি 100% ষ্ট্ৰেংথত ডিৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশন অৰ্থাৎ ডিএসিএ কৰে তেতিয়াহলে উইদিন 1 উইকৰ ভিতৰত তাৰ মানে আজি হৈছে আপোনাৰ মই এই ভিডিঅটো আপোনাৰ বনাই আছো 19 জানুৱাৰীত 25-26 জানুৱাৰীৰ ভিতৰত আপোনাৰ এই ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ হৈ যাব কিন্তু যদি অলপ তেওঁলোকে কামখিনি কৰাত লেহেমিয়া হয় তেওঁলোকৰ তেনেহলে অলপ হয়তো 2 এদিন দেৰি হ'ব পাৰে কিন্তু এই কামখিনি সাবমিশনৰ যিখিনি কাম এই কামখিনি ডিএসিএ যদি 100% ষ্ট্ৰেংথত কৰে মই আকৌ কৈছো ফুল সুইঙত কৰিলে উইদিন 1 উইকৰ ভিতৰত গ্ৰেজুৱেট শিক্ষকৰ যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে 6296টা পদত আৰু তাৰ প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব এইখিনি খবৰ আজি আহিছে এইখিনি আপোনালোকক আজিৰ এই ভিডিঅটোৰ জৰিয়তে মই জনাই দিলো আৰু লেটেষ্ট যিখিনি ইনফৰমেশন থাকিব সেই ইনফৰমেশনখিনি আপোনালোকক মই নেক্সট ভিডিঅৰ জৰিয়তে আপোনালোকক মই জনাই গৈ থাকিম তাৰ বাবে আপোনালোকে কি কৰিব লাগিব চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব তেতিয়াহে লেটেষ্ট ইনফৰমেশন বিলাক আমাৰ এই চেনেলৰ পৰা পাই থাকিব আদাৰৱাইজ আপোনালোকে নাপাব তাৰ কাৰণে সকলোকে এটা ৰিকুৱেষ্ট যদি আপোনালোকে সকলোতকৈ আগত ইনফৰমেশনখিনি পাব বিচাৰে তেনেহলে আমাৰ এই ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব তাৰ লগতে আমাৰ ফেসবুক পেজখনো ফলো কৰিব কাৰণ আমি ফেসবুক পেজতো আপডেট বিলাক দি থাকো আমাৰ ফেসবুক পেজৰ লিংক এই ভিডিঅটোৰ ডেসক্ৰিপচন বক্সত আছে তাৰ পৰা গৈ আপোনালোকে পেজখন ফলো কৰি ল'ব আৰু লাইক কৰিব এইখিনিয়ে কথা আপোনালোকে ভিডিঅটো যিমান পাৰে শেয়াৰ কৰক যাতে এই ইনফৰমেশনখিনি 6296টা পদত এপ্লাই কৰা প্ৰত্যেকজন প্ৰাৰ্থীয়ে যাতে গম পায় গতিকে আজিলৈ ইমানেই লগ পাম এটা নতুন ভিডিঅৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ